হাই নমস্কাৰ কুৰুক্ষেত্ৰৰ আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু আমি বহুত ভালে আছোঁ। এয়া দেখিছে হাঁহজনী প্ৰথম দেখি দিছে ন, এয়া পাছফালে গোটেই বস্তু ভৰ্তি হৈ আছে, যিহেতু বহাগৰ গোটেই বিহু লাগি আছে নে সকলোৰে গাত। আশা কৰি সকলোৱে বজাৰ চজাৰ কৰিছে চাগে। আমিও আজি ফাইনেলি অলপ বজাৰ কৰিলোঁ ময়ো, যিহেতু আজি ৰুমৰ পৰা ঘৰলৈ গৈ আছোঁ, মানে মোৰ হাজবেণ্ডৰ ঘৰলৈ, কাৰণ তিতাবৰৰ সেই এম বজাৰখনলৈ সোমালোঁ। ফাৰ্ষ্ট টাইম সোমাইছোঁ মই ইয়াতে, বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছিলে। মোৰ আজিকালি কাপোৰ ভাল নলগা হৈ গ'ল, যিমান পাৰোঁ মই সেই কিটচেনৰ বস্তুবোৰ লৈ আছোঁ। এয়া আমাৰ ডেকা দেখিছে ষ্টাইল কৰি আছে চাৰ্ট পিন্ধি মেলি, তাৰ কাৰণে। আৰু মই গোটেইখিনি চাই মেলি মই কিটচেনৰ বস্তুৱে পচন্দ কৰিলোঁ, সেইকাৰণে মই কিটচেনৰ বস্তু কিছুমান লৈ ল'লোঁ। যিহেতু বিয়া হোৱাৰ পাছত আজিকালি মোৰ কিটচেনৰ বস্তু ভাল লাগে, ডেক'ৰেশ্যনৰ বস্তু ভাল লগা হৈ গ'ল, সেইকাৰণে মই কাপোৰটো লোৱা নাই, অকল কিটচেনৰ বস্তু লৈ আহিছোঁ। ইয়াৰ অলৰেডি গোটেইখিনি বজাৰ কৰিলোঁ আৰু বহুত অফাৰ আছিলে, অফাৰ পালোঁ, ভালেই হ'ল। আমাৰ নিচিনা মানুহ অফাৰ দিলে আৰু ভাল লাগে বজাৰ কৰি, হয়নে নহয়? চ' দেখিছে। আৰু বজাৰ কৰাৰ পাছতে আমি আহিলোঁ পাৰ্লাৰলৈ, তিতাবৰলৈ। কি আছিলে, ল'ৰিয়েলৰ তেনেকুৱা আইকনিক পাৰ্লাৰ আছিলে তাতে, ইউনিক চেক্স। তাতে সোমালোঁ আমি। বজাৰৰ লগতো অলপ নিজকে নিজে অলপ সৌন্দৰ্য অলপ ক্লিন কৰাটো দৰকাৰ। চ' বহুত দিন হৈ গ'ল, এমাহ হৈ গ'ল মই একো ফেচত একো ক্লিন কৰা নাছিলোঁ, ভাবিলোঁ আজি ফেচিয়েললৈ কৰোঁ। চ' মই ধুনীয়াকৈ আজি ফেচিয়েল কৰিলোঁ আৰু লগতে এয়াও চুলি কাটিলে সি। এতিয়া গোটেইখিনি শেষ হোৱাৰ পাছত খোৱাটো মেইন, খাবই লাগিব ন, যিহেতু ভোক লাগিছে। চ' সেইকাৰণে মই দিলোঁ ধোচা অৰ্ডাৰ দিছোঁ আৰু সি দিছে চলা ভাতৰা। চ' মোৰ ফেভৰেট হয় ধোচা, আৰু ধোচা একো ছাইড ইফেক্ট নকৰে আমাৰ কাৰণে, আমাৰ হেল্থৰ কাৰণে বহুত ভাল ধোচা। চ' সেইকাৰণে আমি ধোচা খাই লৈছোঁ। তাৰপিছত আমি লাহে লাহে এতিয়া ঘৰলৈ গৈ থাকিম। জাষ্ট অলপমান বজাৰ কৰিছোঁ, বেছি কৰা নাই। চ' সৰু পথাৰত বজাৰ কৰিম গোটেইখিনি, আৰু নেক্সট ভিডিঅ' লৈ আহিছোঁ। টাটা বাই বাই।